Hello friends, welcome to Learning SMS আৰু আজি ভিডিঅ'টোত মই কম কেনেকৈ আপোনালোকে পুনৰ এটা বেলেগ এটা ফোন নম্বৰলৈ ফৰৱাৰ্ড বা ডাইভাৰ্ট কৰিব পাৰিব। তো যেতিয়া ডাইভাৰ্ট কি কোনোবাই সেই নম্বৰটোত ফোন কৰে তো সেইটো নম্বৰৰ পৰা আকৌ বেলেগ এটা নম্বৰ অট'মেটিক ফোনটো গুচি যাব। তো সেইটো কৰাৰ কাৰণে আপোনালোকে প্ৰথমতে ডাইলাৰত যাব, তিনিটা এনেকৈ ডট দেখাব, ইয়াতে ছেটিংছত যাব, কল ফৰৱাৰ্ডিং বুলি এটা ছেটিংছ আছে, ইয়াতে যাব, ভইচ কৰিব ভিডিঅ' কৰিব, সেইটো কৰিব, তাৰপিছত অলপ টাইম ল'ব, লোডিং হ'ব। লোডিং হোৱাৰ পিছত ইয়াতে আপোনাক দেখাব অলৱেজ ফৰৱাৰ্ড, তো এইটো অফ হৈছে, যেতিয়া এইটো অন কৰি দিব, যিটো অন হৈ যাব, ইয়াতে যিটো নম্বৰলৈ আপোনালোকে ডাইভাৰ্ট কৰিব বিচাৰিছে সেইটো নম্বৰ ইয়াতে লিখি দিব। তো ইয়াতে এইটো নম্বৰ আছে ন, এইটো নম্বৰ চেঞ্জ কৰি বেলেগ এটা নম্বৰ লিখি দিব, আৰু তাৰপিছত আপডেট কৰি দিলে এইটো হৈ যাব। তো বেলেগ নম্বৰ লিখি আপডেট কৰি দিলে হ'ল। আৰু কেতিয়া এইবোৰ কেতিয়া আপুনি ডাইভাৰ্ট কৰিব বিচাৰিছে, ফোনটো ফৰৱাৰ্ড কৰিব বিচাৰিছে, বিজি থাকে তেতিয়া, তো তেতিয়া আপুনি এনচাৰ নকৰে, তেতিয়া বেলেগ এটা নম্বৰ বিচাৰিব, সেনেকুৱা ধৰণৰ কৰিব পাৰিব। এনেকৈ ইউটিউব চেনেল নাম্বাৰটো লিখি দিব, ডাইভাৰ্ট হৈ যাব। তো এনেকৈ আপুনি ফোন নম্বৰ এটা বেলেগ নম্বৰলৈ ডাইভাৰ্ট কৰিব পাৰিব।